তোমালোকে যদি একেবাৰে কম খৰচত বি ফাৰ্ম, ডি ফাৰ্ম, ফাৰ্ম ডি, এম ফাৰ্ম, BSc নাৰ্ছিং, ইঞ্জিনিয়াৰিং, MBA, MBBS, এগ্ৰিকালচাৰ এনেকুৱা ধৰণৰ কোৰ্চত পঢ়িব বিচৰা তেতিয়াহ'লে এতিয়াই যোগাযোগ কৰা 7099092900 এইটো নম্বৰত। ডিয়াৰ ষ্টুডেণ্ট, ৱেলকাম টু মাই ইউটিউব চেনেল। কেতিয়া ঘোষণা কৰিব পাৰে হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল? বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলে এই বিষয়ে প্ৰশ্ন কৰি আছিলে। ইয়াৰ মাজতে অসমৰ নিউজ চেনেলত হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ এটা নিউজ প্ৰকাশ পাইছে। এয়া মই দেখুৱাব বিচাৰিছোঁ। নিউজ চেনেলত প্ৰকাশ পাইছে এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল মে' মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব। যোৱা বছৰ অৰ্থাৎ 2024 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল 9 মে'ত ঘোষণা কৰিছিল আৰু এই বছৰত ধাৰণা কৰা হৈছে যে মে' মাহৰ প্ৰথম সপ্তাহত এই ফলাফল প্ৰকাশ পাব পাৰে। এতিয়ালৈকে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে এই বিষয়ে কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই। কেৱল মাত্ৰ প্ৰকাশ পাইছে যে মে' মাহৰ প্ৰথম সপ্তাহত ফলাফল দিব পাৰে। ইতিমধ্যে আপছুৱে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ সৈতে এখন বৈঠকত বহিছিল আৰু তাৰ পিছতেই এই ঘোষণা কৰা পৰিলক্ষিত হৈছে। কেনেকৈ এই হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল চেক কৰা হয় এই বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'টো তোমালোকে চোৱাৰ পিছত একেবাৰে সহজ পদ্ধতিত আৰু কম সময়ৰ ভিতৰত তোমালোকে নিজৰ ফলাফল চেক কৰিব পাৰিবা। সেই ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ফেইল কৰা ছাত্ৰ ছাত্ৰী নাইবা একেবাৰে কম নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীয়ে যাতে নিজৰ ষ্টাডি কণ্টিনিউ কৰিব পাৰে তাৰ বাবে একমাত্ৰ তোমালোকৰ কাৰণে দেশশ্ৰেণী একাডেমীয়ে লৈ আহিছে এটা গুড নিউজ। এতিয়াৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত ফেইল কৰা নাইবা একেবাৰে কম নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীয়ে এই একাডেমীৰ জৰিয়তে ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰিব। তোমালোকে যদি ইয়াতে এডমিশ্যন লোৱা তেতিয়াহ'লে ঘৰত বহি অনলাইনৰ জৰিয়তে পৰীক্ষা দিব পাৰিবা আৰু ইয়াৰ পৰা তোমালোকক যি চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট দিয়া হ'ব সেয়া সম্পূৰ্ণৰূপে ভেলিড হ'ব। তোমালোকে যদি ইয়াতে এডমিশ্যন লৈ ভাল এটা নম্বৰ লৈ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব বিচৰা তেতিয়াহ'লে এতিয়াই যোগাযোগ কৰা 9395961377 নম্বৰত। ইয়াৰ এড্ৰেছ হৈছে মুনিৰাম দেৱান ৰোড, নুনমাটি, গুৱাহাটী। গতিকে পলম কিয়, এতিয়াই যোগাযোগ কৰিব পাৰে আৰু নিজৰ ছিট বুকিং কৰিব পাৰে।